প্ৰতিগৰাকী স্বাভিমানী অসমীয়াই আদৰিছে অসমীয়াৰ বাখৰৰ হেঁপাহৰ ভোগালীক। আৰু এই ভোগালী বিহুৰ আজিৰ এই শুভ দিনটোতে আমাৰ নগাঁওবাসীৰ বাবে আছে এটা সুখবৰ। আৰু সকলোৰে জ্ঞাত যে নগাঁৱৰ ষ্টেট বেংকৰ সন্মুখত যিখন উদ্যান ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে আৰু কালিলৈ এই স্থানতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই উদ্যানখন মুকলি কৰিব। আৰু মই এইখিনিতে আমাৰ সমূহ দৰ্শকক ভোগালী বিহুৰ আলফুল শুভকামনা জনাইছোঁ আৰু লগতে কিছু বাৰ্তা আপোনালোকৰ বাবে লৈ আহিছোঁ। ঐতিহ্যমণ্ডিত নগাঁৱৰ গৌৰৱ, নগাঁৱৰ ঐতিহ্য গৰিমাৰ কথা ইতিহাসৰ পাতত বিদিত আৰু অসমৰ ভিতৰতে এখন অতিকৈ জাকত জিলিকা জিলা হিচাপে পৰিগণিত কৰাৰ স্বাৰ্থত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ নাম ভূমিকাত নাম ল'বই লাগিব আৰু তেখেতৰ সম্পূৰ্ণ পৰিকল্পনা আৰু অসম চৰকাৰৰ সহযোগত নগাঁৱৰ নৈসৰ্গিক আৰু নান্দনিক শোভা এতিয়া চৌদিশে বিয়পি পৰিছে। যেনিয়েই চকু যায় তেনিয়েই হয়তো আপোনাৰ লাগি চাবলৈ মন যাব আমাৰ এই ঐতিহ্যমণ্ডিত নগাঁওখনিক। আৰু তাৰ সমান্তৰালভাৱে আমাৰ নগাঁও আমাৰ গৌৰৱ এই যি উদ্যানখন আছে, মোৰ কেমেৰা সহযোগী আপোনালোকক সকলো দৃশ্যাংশ দেখুৱাই আছে। ষ্টেট বেংকৰ সমীপত একেবাৰে সন্মুখত আপোনালোকে দেখিবলৈ পাব এখন মনোমোহা উদ্যান। ইয়াতেই আছে অসমৰ বীৰ পুৰুষসকলৰ স্বাভিমানী মূৰ্তি। ইয়াতেই অতি সুন্দৰভাৱে তেখেতসকলৰ মূৰ্তিসমূহ প্ৰতিষ্ঠিত কৰিছে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ দেৱকান্ত বৰুৱাদেৱৰ মূৰ্তি ইয়াত অতি সুন্দৰভাৱে সংৰক্ষিত কৰিছে। হলধৰ ভূঞা ডাঙৰীয়া দেৱৰ মূৰ্তি সুন্দৰভাৱে ইয়াত সংৰক্ষিত কৰিছে আৰু ফুলৰ মাজেৰে এক ৰঙীন আচলতে পৰিৱেশ জাতিষ্কাৰ হৈ পৰিছে। ইয়াৰ নান্দনিক শোভাৰ কথা আমি নিশ্চয়কৈ ক'ব লাগিব। আৰু তাৰ সমান্তৰালভাৱে নগাঁও চহৰৰ মাজমজিয়াত এটা ক্লক টাৱাৰ, যি ক্লক টাৱাৰৰ শোভাই আচলতে গোটেই নগাঁওখন সাঙুৰি আছে। আপুনি যদি নগাঁও চহৰত ভৰি দিছে তেনেহ'লে আপোনাৰ প্ৰথমেই চকু যাব সেই বিশাল সুউচ্চ ক্লক টাৱাৰটোলৈ। আমি গৌৰৱেৰে ক'ব পাৰোঁ যে কালিলৈ এই স্থানতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই উদ্যানখন আনুষ্ঠানিকভাৱে তেখেতে মুকলি কৰিব। আৰু প্ৰতিজন নগাঁৱে ভাবিছে যে আমাৰ নগাঁওখনৰ যি নান্দনিক ৰূপ, এই ৰূপ আচলতে এনেদৰে চিৰ প্ৰবাহিত হৈ থাকক, চিৰ প্ৰজ্বলিত হৈ থাকক। প্ৰতিজন স্বাভিমানী অসমীয়াই, প্ৰতিজন স্বাভিমানী নগাঁৱাই হেঁপাহেৰে গৌৰৱ কৰিব পাৰিব নিজৰ আপোন ঠাইখনক লৈ। প্ৰস্তুতি সমাপন হৈছে আৰু আজি বিহুৰ দিনটোতে এনেদৰে চাৰুকলাৰ শিল্পীসকল ব্যস্ত হৈ পৰিছে নগাঁৱৰ নান্দনিক শোভা বৰ্ধিত কৰাত। তেওঁলোকৰো যেন প্ৰয়াস, এয়া নিশ্চয়কৈ প্ৰয়াস বুলি ক'ব লাগিব। আৰু মোৰ সৈতে এগৰাকী শিল্পী আছে, অতি সুন্দৰভাৱে তেওঁ মূৰ্তিসমূহত ইতিমধ্যে শেষ পৰশ, আচলতে ৰঙৰ শেষ পৰশ আচলতে বোলাইছে আৰু তেখেতৰ পৰা কিছু কথা জনাৰ আমি চেষ্টা কৰিম। আমাৰ গৌৰৱ, আমাৰ নগাঁৱৰ যি এই উদ্যানখন মুকলি কৰিব আৰু আপুনি এতিয়া বৰ্তমান ব্যস্ত হৈ আছে একেবাৰে শেষ পৰশ দিয়াত, কি ক'বলৈ বিচাৰিব? প্ৰথমে মই অসম ৰাজ্যলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰ সকলোকে শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে কালিলৈকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ইয়াত আহি উপস্থিত হ'বহি আৰু তেওঁ এই উদ্যানখন মুকলি কৰিব। গতিকে আমি যে আশাৰ বাট চাই আছোঁ যে তেখেতে আহি আমাৰ হেৰিখন উদ্বোধন কৰিব। তেখেতৰ যাতে মনোগ্ৰাহী হয়। দৰ্শকসকল নিশ্চয়কৈ ক'ব লাগিব যে বিহুৰ এই প্ৰাকখনতে, বিহুৰ দিনটোতে তেওঁলোক ব্যস্ত হৈ পৰিছে এই মূৰ্তিসমূহত আচলতে শেষ পৰশ দিয়াত তেওঁলোক ব্যস্ত হৈ পৰিছে। যিহেতুকে অসমৰ স্বনামধন্য মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই উদ্যানখন কালিলৈ মুকলি কৰিব। আৰু ইয়াৰ সমান্তৰালভাৱে মোৰ কেমেৰা সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাম যে আনন্দৰাম ঢেকিয়াল ফুকন যিখন আচলতে ব্ৰিজ নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু সেই দলংখনো কাইলৈ শুভাৰম্ভ
কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ভূমিকাত উল্লেখ কৰিব লাগিব যে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ ভূমিকা যথেষ্ট অতুলনীয় আৰু তেখেতৰ প্ৰচেষ্টাতে এনেদৰে নগাঁওখন আচলতে জাকত জিলিকা হৈ পৰিছে আৰু যেনিয়ে আপুনি চকু যায় তেনিয়ে হয়তো আপোনাৰ লাগি চাবলৈ মন যাব আৰু সমগ্ৰ দৃশ্য আজি BMC নিউজৰ প্ৰতিগৰাকী দৰ্শকক আমি দেখুৱাই যাবলৈ প্ৰয়াস কৰিছোঁ আমাৰ অসম আমাৰ গৌৰৱ আমাৰ নগাঁও আমাৰ গৌৰৱ আৰু এই গৌৰৱৰ আকৰ হৈ পেলাই নগাঁওখন এনেদৰেই উদ্ভাসিত হৈ থাকক তাৰেই আচলতে প্ৰচেষ্টা ৰাখিছে আৰু এইখন দলঙে কাইলৈ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব আৰু এটা যাতায়াতৰ আচলতে কমিউনিকেশ্যনৰ এটা খুব সুন্দৰ দিশৰ আচলতে সূচনা হ'ব বুলি আমি নিশ্চয়কৈ আচলতে অনুধাৱন কৰিব পাৰোঁ